শিক্ষাৰ্থীসকল, আজি আমি এটা নতুন পাঠ আৰম্ভ কৰিম। এইটো হৈছে আগমন পদ্ধতি, ইণ্ডাকটিভ মেথড। ইণ্ডাকটিভ মেথড। এতিয়া বিশেষ বিশেষ দৃষ্টান্ত কেইটামান পৰ্যবেক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সেই শ্ৰেণীৰ সকলো বস্তু বা ঘটনা সম্পৰ্কে যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰাই হ'ল বৈজ্ঞানিক আগমন। এতিয়া আমি বিশেষ বিশেষ দৃষ্টান্তৰ পৰা ৰাম মৰণশীল, হৰি মৰণশীল, যদু মৰণশীল, এটাকে সকলো মানুহ হৰি মৰণশীল। এক মিনিট। এতিয়া এই বিশেষ বিশেষ দৃষ্টান্তৰ পৰা সিদ্ধান্ত স্বৰূপে সামান্য বচন প্ৰতিষ্ঠা কৰা বৈজ্ঞানিক আগমন। তাৰমানে ইয়াত প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি আমি সিদ্ধান্ত এটা প্ৰতিষ্ঠা কৰোঁ। কিন্তু এই বিশেষ বিশেষ দৃষ্টান্তবিলাকৰ মাজত যদি আমি কাৰ্যকাৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ, তেনেহ'লে নিশ্চিত স্বভাৱৰ আমি সামান্য বচন প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ। এতিয়া এই বিশেষ বিশেষ দৃষ্টান্তবিলাকৰ মাজত কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰা অতি টান কাম। কাৰণ প্ৰকৃতি অতি জটিল, প্ৰকৃতিত ঘটনাবিলাক মিশ্ৰিত বা জটিল ৰূপত সংঘটিত হয়। গতিকে এই বিশেষ বিশেষ দৃষ্টান্তবিলাকৰ মাজত আমি কাৰ্যকাৰণ সম্বন্ধ সাধাৰণতে নিৰ্ণয় কৰিব নোৱাৰোঁ। এতিয়া এই বিশেষ বিশেষ দৃষ্টান্তবিলাকৰ মাজত কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰিবলৈ যাওঁতে তৰ্কশাস্ত্ৰবিদসকলে কিছুমান পদ্ধতি অৱলম্বন কৰিছে। মিলৰ মতে, তৰ্কশাস্ত্ৰবিদ মিলৰ মতে এই পদ্ধতি কেইটা 5টা। আৰু প্ৰথমটো হৈছে অন্বয়ী পদ্ধতি, দুই নম্বৰটো হৈছে ব্যতিৰেকী পদ্ধতি, 3 নম্বৰটো হৈছে এই দুটা লগ লাগি 3 নম্বৰটো হৈছে মিশ্ৰ বা অন্বয়ী ব্যতিৰেকী পদ্ধতি, 4 নম্বৰটো হৈছে সহপৰিৱৰ্তন প্ৰণালী, প্ৰণালীকা পদ্ধতি আছে, আৰু 5 নম্বৰটো হৈছে পৰিঘাত পদ্ধতি। এই পদ্ধতিকেইটাৰ কথা কোনে কৈছে? তৰ্কশাস্ত্ৰবিদ মিলে কৈছে, মিল। এতিয়া এই পদ্ধতিকেইটাক কি বুলি কোৱা হৈছে? আগমন পদ্ধতি বুলি কোৱা হৈছে, বা ইহঁতক কি বুলি কোৱা হয়? মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি বুলি কোৱা হয়, মিলছ মেথড অফ এক্সপেৰিমেণ্টেল এনকুৱাৰী। এতিয়া মিলে যে এই পদ্ধতিকেইটাক পৰীক্ষণ পদ্ধতি বুলি অভিহিত কৰিছে, এইকেইটা হ'ল পৰীক্ষণ পদ্ধতি, এক্সপেৰিমেণ্টেল মেথড। এতিয়া এই পৰীক্ষণ শব্দটো ইয়াত সাধাৰণ অৰ্থত গ্ৰহণ কৰা হোৱা নাই, অৰ্থাৎ ইয়াত এক্সপেৰিমেণ্ট অৰ্থত গ্ৰহণ কৰা হোৱা নাই। এক্সপেৰিমেণ্ট ইয়াত গ্ৰহণ কৰা হৈছে কি অৰ্থত? এক্সপেৰিয়েন্সৰ অৰ্থত গ্ৰহণ কৰা হৈছে, এক্সপেৰিয়েন্স। এতিয়া এক্সপেৰিয়েন্স মিন্স অভিজ্ঞতা। এতিয়া অভিজ্ঞতা আমাৰ দুই ধৰণৰ হ'ব পাৰে, এটা হ'ল নিৰীক্ষণমূলক হ'ব পাৰে আৰু আনটো হ'ল পৰীক্ষণমূলক হ'ব পাৰে। তাৰমানে আগমনৰ যিকেইটা পদ্ধতি আছে, এই 5টা পদ্ধতি, এই 5টা পদ্ধতি কেৱল যে আমি পৰীক্ষণৰ ক্ষেত্ৰতে প্ৰয়োগ কৰিব পাৰোঁ তেনে নহয়, ইয়াক নিৰীক্ষণৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ? ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া এই পৰীক্ষণ পদ্ধতি কেইটাকে কি বুলি কোৱা হৈছে? অপসৰণ পদ্ধতি বুলি অভিহিত কৰা হৈছে। অপসৰণ, এলিমিনেশ্যন বুলি কোৱা হয়, অপসৰণ। এই পদ্ধতিকেইটা কি পদ্ধতি বুলি কোৱা হৈছে? অপসৰণ পদ্ধতি বুলি কৈছে। এতিয়া অপসৰণ মানে কি? অপসৰণ মানে হৈছে কি? বৰ্জন। আকৌ বৰ্জন মানে কি? মানে হ'ল বাদ দিয়া, বাদ দিয়া।
এতিয়া কি বাদ দিম তাৰমানে অন্বেষণীয় ঘটনাৰ পৰা যিবিলাক অপ্ৰয়োজনীয় বিষয় থাকে অপ্ৰাসংগিক বিষয় অপ্ৰাসংগিক বিষয়বিলাকক বাদ দিব লাগে আমি আৰু যিবিলাক প্ৰাসংগিক থাকে এই প্ৰাসংগিক দৃষ্টান্তবিলাকৰ ওপৰত কি কৰিব লাগে মনক নিবদ্ধ ৰাখিব লাগে তাৰমানে আটাইকেইটা আগমন পদ্ধতিৰে মূল উদ্দেশ্য হ'ল অন্বেষণীয় ঘটনাৰ পৰা অপ্ৰাসংগিক বিষয়বিলাক বৰ্জন কৰি ঘটনাৰ কি কৰিব লাগে আমি প্ৰকৃত কাৰণ উদ্ঘাটন কৰিব লাগে তাৰমানে অপহৰণৰ তোমাৰ এতিয়া দুটা দিশ আছে এটা হ'ল সদৰ্থক দিশ আৰু আনটো হ'ল নয়াৰ্থক দিশ এতিয়া অপ্ৰাসংগিক বিষয় যে বাদ দিলোঁ সেইটো হ'ব তাৰ নয়াৰ্থক দিশ আৰু প্ৰাসংগিক বিষয়ৰ ওপৰত যে মনক নিবদ্ধ ৰাখিলোঁ এইটো হ'ব তাৰ কি দিশ সদৰ্থক দিশ এই দুটা হ'ল অপহৰণৰ দুটা দিশ তাৰমানে অন্বেষণীয় ঘটনাৰ পৰা বা আলোচিত ঘটনাৰ পৰা আমি অপ্ৰাসংগিক বিষয়বিলাকক বৰ্জন কৰি প্ৰাসংগিক দৃষ্টান্তৰ ওপৰত মনক নিবদ্ধ ৰাখি ঘটনাটো আমি কি কৰিব লাগে প্ৰকৃত কাৰণ উদ্ঘাটন কৰিব লাগে এটিয়ে হ'ব অপহৰণ এতিয়া এই আটাইকেইটা পদ্ধতিকে এই পাঁচটা পদ্ধতি অন্বয়ী ব্যতিৰেকী অন্বয়ী ব্যতিৰেকী সহ পৰিৱৰ্তনৰ পৰিয়াস এই আটাইকেইটা পদ্ধতিকে কি বুলি কোৱা হৈছে অপহৰণ পদ্ধতি বুলি কোৱা হয় এই পৰীক্ষাত এইটো অতি দৰকাৰী তোমালোকৰ পৰীক্ষাত 2 নম্বৰৰ কাৰণে প্ৰশ্ন এটা আহিব যে আগমন পদ্ধতিসমূহ কিয় অপহৰণ পদ্ধতি বুলি অভিহিত কৰা হয় এইটো ভেৰি ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে গতিকে এইটো তোমালোকে ভালকৈ মন দিবা এতিয়া ইয়াৰ পিছত আহিল অপহৰণৰ সূত্ৰাৱলী মানে কেননছ অফ এলিমিনেশ্যন অপহৰণৰ সূত্ৰ ঘাইকে 3টা চতুৰ্থটো তৰ্কশাস্ত্ৰবিদ জোচেফে আগবঢ়াইছে এতিয়া অপহৰণৰ সূত্ৰ বুলি ক'লে কেননছ অফ এলিমিনেশ্যন অপহৰণৰ সূত্ৰাৱলী এতিয়া অপহৰণৰ সূত্ৰাৱলী পৰীক্ষাত লিখা আহে তাৰে প্ৰথম আছে দ্বিতীয় তৃতীয় আৰু হ'ল চতুৰ্থ 4টা তাৰে মই প্ৰথম সূত্ৰটো কৰিছোঁ তোমালোকক যে কাৰ্যৰ কোনো ক্ষতি নকৰাকৈ অগ্ৰৱৰ্তী ঘটনা তাৰমানে পূৰ্ৱৱৰ্তী ঘটনাৰ যি অংশ বাদ দিব পাৰি সেই অংশ কেতিয়াও কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংগ হ'ব নোৱাৰে ধৰা হ'ল এ আৰু বি দুটা ঘটনা আগত থকাটো সদায় কাৰণ বুলি কয় আৰু পিছত থকাটো সদায় কাৰ্য বুলি কয় তাৰমানে কাৰ্য সদায় পিছত থাকে কাৰণ তাৰ আগত থাকে এতিয়া কাৰ্যৰ কোনো ক্ষতি নকৰাকৈ অগ্ৰৱৰ্তী ঘটনাৰ বা পূৰ্ৱৱৰ্তী ঘটনাৰ যি অংশ বাদ দিব পাৰি তাৰমানে ইয়াক বাদ দিলেও যদি ইয়াৰ কোনো হানি বিঘিনি নঘটে তেনেহ'লে ইয়ে হ'ব কি ই কেতিয়াও কি হ'ব নোৱাৰে এই কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংগ হ'ব নোৱাৰে 1 নম্বৰ 2 যে কাৰ্যৰ কোনো ক্ষতি নকৰাকৈ পূৰ্ৱৱৰ্তী ঘটনাৰ যি অংশ বাদ দিব নোৱাৰি এ আৰু বি দুটা ঘটনা ইয়াৰ এইখিনি বাদ দিলে যদি ইয়াৰ ইয়াত কিবা হানি বিঘিনি ঘটে ইয়াৰ মিনছ এইটো কাৰণ আৰু এইটো হ'ব কাৰ্য কাৰণৰ কিবা অংশ বাদ দিলে যদি কাৰ্যৰো কিবা অংশ বাদ পৰি যায় বা হানি বিঘিনি ঘটে তেনেহ'লে এই বাদ দিয়া অংশটো ইয়াৰ কি হ'ব অংগ হ'ব অনিবাৰ্য অংগ হ'ব তাৰমানে কাৰণ বা কাৰণৰ অপৰিহাৰ্য অংগ হ'বই লাগিব সেকেণ্ড নম্বৰ 3 এটা পূৰ্ৱৱৰ্তী ঘটনাৰ হ্ৰাস বৃদ্ধিৰ লগতে যদি অনুভূতি ঘটনাৰ হ্ৰাস বৃদ্ধি ঘটে তেনেহ'লে সেই ঘটনাৰ এটা কি হ'ব কাৰ্যকাৰণ সম্বন্ধৰে সম্বন্ধিত হ'ব দুটা ঘটনা আছে এইটো পূৰ্ৱৱৰ্তী এইটো অনুভূতি পূৰ্ৱৱৰ্তী ঘটনা যদি 5% বাঢ়িলে অনুভূতিৰ যদি 5% বৃদ্ধি হয় ইয়াৰো বৃদ্ধি হয় বা ইয়াৰ 10% যদি হ্ৰাস হয় ইয়াৰো 10% কি হয় হ্ৰাস হয় তাৰমানে একে হ'ব লাগিব ইয়াৰ বৃদ্ধি হ'লে ইয়াৰো বৃদ্ধি হয় নাইবা ইয়াৰ হ্ৰাস হ'লে যদি ইয়াৰো হ্ৰাস হয় তেনেহ'লে আমি গম পাম যে ঘটনা দুটাৰ মাজত কি আছে এটা কাৰ্যকাৰণ সম্বন্ধ আছে লাষ্ট ওৱান যি এটা ঘটনাৰ কাৰণ বুলি জ্ঞাত সি আন কোনো বেলেগ ঘটনাৰ কাৰণ হ'ব নোৱাৰে তাৰমানে এটা কাৰ্যৰ এটাই কাৰণ আমি গমেই পাইছোঁ যে যদিও এটা কাৰ্য একে সময়তে বিভিন্ন কাৰণেৰে উৎপাদিত হয় কিন্তু প্ৰকৃততে এটা কাৰ্যৰ এটাহে কাৰণ থাকিব পাৰে তাৰমানে যি এটা ঘটনাৰ কাৰণ বুলি জ্ঞাত সি কেতিয়াও কি হ'ব নোৱাৰে বেলেগ ঘটনাৰ কাৰণ হ'ব নোৱাৰে এতিয়া আমি গম পালোঁ আগমন পদ্ধতিৰ বিষয়ে
অপহৰণৰ সূত্ৰ গম পালোঁ। ইয়াৰ পিছত আমি এটা এটাকৈ প্ৰথমতে আমি আগমন পদ্ধতিৰ অন্বয় পদ্ধতি আলোচনা কৰিম। আজিলৈকে ইমানতে সামৰণি মাৰিম। তোমালোকে অন্বয় পদ্ধতিৰ বিষয়ে অকণমান ঘৰত পঢ়ি আহিবা।